ভদিয়া খাইবা আছেনে নাই সি নহ'লে অলপ ভাল হয় সিহঁতক কথাখিনি অলপ ভালকৈ বুজি ক'ব পাৰিলোঁ হয় আছেনে নাইবা সি বা কি মুক্তি ধৰি আছে অলপ খুলি লওঁ নহ'লে সি আকৌ খাই দিলে দাৰবা লাগিব ভদিয়া খাই কেনে গৰম দিছে এই গৰমত দেখোন মানুহ চানুহ মৰি যাবই লাইনটো ল'বা লগা আছিল পিছে বহুত বিল আহে নহয় ল'বা নৰা ভদিয়া খাই কোনো মৰিল আহি থিয়াৰি পেৰিয়া বছৰ খাই লাগব ৰ কোনো আহিলে থিয়াৰি পেৰিয়া কোনে তই হে মই ভদিয়া খাই তই আকৌ চেনেলটো হাতত কিয় লৈ আছা বৰ গৰম পিন্ধবা নৰি ময়ো ঘুমাইছিলো তইনো কি আহিলে থিয়াৰি পেৰিয়া আছো মই এনে আছিলো আকৌ আছো হ'ব দে লিঙা তইনো কি আহিলি কৈছো বাৰু এতিয়া মোক মই চকত দি গৈছিলো পিয়াব লাগে সেইকাৰণে সোমালো আৰু আমাৰ ঘৰখন দেখা পালে তো লাগে নেকি চকত খাই বা নৰা পানী নাই ভদিয়া খাই এইখিনি ৰ'দত আহোঁতে আৰু পিয়া লাগিল নিশ্চয় সিহঁতৰ কাৰণে আহিছে ওচৰত পানী খুৱাই আছো কি হলে এই মাইনা নাই নেকি পানী জাম্বাৰছো খাওঁ পিয়াল খি মাইনা পানী দিলে খাব পাই নেকি মাইনা নাই ঘৰত নাই এনে আকৌ চোৱা আৰু পেটা তই মই আহোঁতে গম পাইছিলো ৰ মই পানী লৈ আহো বাপ্পা আজি দিলে হয় মোক পানী খাওঁ আহা কৰিলে হয় আজি মইনো কি আছে এইটো কথা উঠবা লাগে এতিয়া বাপ্পা আজি দিলে হয় মই জানছিলোৱে চিয়াটো যিমানে ডাঙৰ হয় এইবোৰ সিমানে মই খাব নালাগ লাগব এই টোকানীয়া চামৰ পৰা মই চিয়াটো বচাবই লাগব পানী খা আৰু সোনকালে যা বৰ গৰম দিছে হ'ব এইটো কিয়নো যাব লাগে এই ৰ'দত দেখা নাই ৰ'দে এনেকে মুখ মেলি আহিছি ঘৰত থাক ভদিয়া খাই তই দেখোন হেৰি মাইনা দেখোন ঘৰত নাই বুলি কৈছিলি ঘুমাই আছিলা সেইকাৰণে নাই বুলি কৈছিলো যা য'ত যাবা খুজিছা যা ৰাস্তা খাই খাই যাবি আৰু ডাইৰেক্ট ঘৰ ল'বি আহি ক'তো নৰবি আৰু যা সোনকালে যা ৰ যাবি তাই দোকানৰ পৰা ঘূৰি আহক তই বিশ্বাস কৰবা নোৱাৰা তহঁতে বাটত কি উঠি থাকা বিশ্বাসে কৰবা নোৱাৰা এই নহয় ভদিয়া খাই এই মায়ে বিচাৰ ল'বা ধৰিব ভোকো লাগছে অলপ মানে সেইকাৰণে যাব খুজিছো সেইটো হয় তোক ৰাখিলে আকৌ মই 3টাত লাগি ভাত আনবা লাগব চাগে যা পিছে সেইকাৰণেতো ভদিয়া খাই মই যাওঁ দে পিছে ইচ এইও বৰ বেয়া সময়তে গেল ই আহি কনাই লগালা বাটে পথে ক'ৰবাত শাস্তি কয় নেকি মিনা এই কমলা চিয়াক আজি মন্দিৰৰ খালি নিব পাৰিবি নেকি মই তোমাক 8 টকা চিপছ খুৱাম দে দিম দে মিনা লৈ যাবি পিছে তাই দে পিছে যা এই দেখো বহুত দেৰি গ'ল মই ভাতকেইটা আনবা যাব লাগে আহি নাপাওঁ লাগি চিন্তাই হৈ থাকে এতিয়া তাইও বুজি বাজি নাপাওঁ এই বয়সো হোৱা নাই একখান চলি মাইনা তই দেখোন দেৰিয়ে কৰিলি মই গা পা ধুই ভাত চাত আনবা যাওঁ মই ৰান্ধা ৰান্ধবা যাওঁ এতিয়া তই দেখোন আহিয়ে পোৱা নাই এতিয়া যা পিছে সোনকালে আহিবি তাতে বৰ ধুনীয়া বতাহ দি আছে গৰমো নহয় পইচা নাই মোৰ সন্দেহ হৈ আছে ইমান দেৰি হ'ল এই ফুলটো আধা মৰা হ'ল দুবছৰ মই কৈছিলো বুজাই কৈছা নাই তই বুজাই কৈছো গৈছিলো তহঁত কৈছো হে তাই আহিবতো মই ঘৰত বুজাই কৰি গৈছো লোভ দি থৈছো নহয় তই অলপ পইচা খৰচ হবা কিন্তু হ'ব দে পইচা তোৰ লৈ চিন্তা নাই মাত্ৰ মোক বিলাহীক লাগব হ'ব ৰস ফুল একা শুকাই গেল আধা মৰা হ'ল ফুলটো হে ৰস তই কথা নুনাই আহিছি চাও হে
মই এখন ৰাছ লাগছে ভয় ভয় লাগছে কথাখিনি এতিয়া উলি নাহিব নে কিয়া বক বকাই থাকবো নে কিয়া এতিয়া যিগৰাকৰ মোৰ দেউতাই ভাজান দি আছে মোৰ ভোক লাগছি ঘৰত গালি বাই ৰস তই এতিয়া মই আনিলো নহয় যি কৰা কৰ এই মানে মই যাওঁ মোৰ বুকখানে খানবাৰ পাই ফুটছে এইফালে যাবা দাদা ক'ত যা মই কচু উঠাত থৈ আপুনি দাদা ক'ত যা এই হেৰি কচি বোলে কিবা কয় অলপ মনৰ কথা বাদ আমি এইখিনিত অলপ অন্তত থাকো এই বিলাহী তোক সিদিনা পে দেখাৰ পে মোৰ চকুত ঘুমেটিয়া নোহোৱা হৈছে আৰু পেটত ভোকো নালগা হৈছে কিনো মায়া লগালি কচু দামনি কি মায়া লগালো মোৰ মায়া তই যদি বেয়া নাপা আমি তই মোকে কৰো দে এই বিলাহী তোক লাগি ৰখোনতে ফুলটো আধা মৰা হলে টিভি এখন কিবা এনেকে আঠু গাড়ী এনেকে দিয়া দেখাব আইভেলু নে ইংৰাজীত কিবা আইভেলু আইভেলু নে কি হচল লওটো এ বিলাহী তই যিবা কিন্তু মোৰ এটা বেলেগত দিগি নাচাবি সৌদা কচু দা এ বিলাহী মোৰ গাটো এখন কাৰণতে চব কৰে দেখি ঠেঙৰ পে তোৰ মাথাত নেকি কচু দা কিনো কাম কিবা লাজ লাগি যায় এ বিলাহী অকণমান বহু দেৱাই এ বিলাহী তই কিন্তু লগ কৰবি মোক নহ'লে পেটত ভাতে নাজিব তহঁতৰ হয় নাই তই আহিলি আহিছো চিষ্টো নেকি মোৰ ভোক লাগছে মই ঘৰত যাম তই আজি গোটেইখিনি কথা পাতি শেষ কৰিবি নেকি খাই বেলেগ দিনৰ কথা লাগব নহয় দে যাওঁ ঘৰত যাওঁ মনটো কিবা ভাল লাগছে মন ভাল লাগব যাওঁ নমস্কাৰ আপোনালোকলৈ লৈ অহা আমাৰ কচুগুটিৰ খণ্ডকেটি চাই আপোনালোকে কেনে পালে জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ইয়াতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব আৰু ভুলখিনি শুধৰাই ল'ব চেষ্টা কৰিম